কুঁৱলীৰে ভৰা দিনত আপোনালোকক সকলোকে মোৰ ফালৰ পৰা গুড মৰ্ণিং। অসমীয়াৰ সকলোৰে মৰমৰ ভোগৰ বিহু ভোগালী বিহু আহি পালে আৰু মোৰ তৰফৰ পৰা মোৰ ইউটিউব ফেমিলিলৈ আৰু সকলোকে ভোগালী বিহুৰ অলোক জনালোঁ। এইখিনি সময়ত ধান কটা মৰাও শেষ হয় আৰু সকলোৰে ঘৰত খাদ্যৰে ভৰপূৰ হয়। সেইকাৰণে এই বিহুটোক ভোগৰ বিহু ভোগালী বিহু বুলিও কোৱা হয়। শীতো পৰিছে, ঠাণ্ডাও লাগিছে, ইফালে কাম নকৰিলেও নহয়। সেইকাৰণে মই এই কামটো কৰি কৰি এনেদৰে ভিডিঅ' বনাই গৈ আছোঁ। আপোনালোকে মোৰ এই ভিডিঅ'টোত চাওক। অতি আগৰে পৰাই আমাৰ এইফালে ঘৰে ঘৰে সৰু সৰু ল'ৰাবিলাকে ভোগালী বিহুৰ সময়ত এউৰি গাবলৈ যায়। আজি মই আপোনালোকক সৰু সৰু ল'ৰাবিলাকে কেনেদৰে এউৰি গায় তাক দেখুৱাবলৈ লৈছোঁ। আপোনালোকে এই ভিডিঅ'টোত চাওক। বাচ্চাকেইটাই এইদৰে এউৰি মাগি গুচি যোৱাৰ পিছতেই মই পিঠা পনা বনাবলৈ ল'লোঁ। কিনো দেখুৱাম আৰু পিঠা পনা বনোৱা, আপোনালোকে ভিডিঅ'টোত চাওক। আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। লগতে মোৰ এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভোগালী বিহুটো যাতে আপোনালোকৰ সকলোৰে ভালে ভালে পাৰ হৈ যায় তাৰেই কামনা কৰি মই আপোনালোকক মোৰ তৰফৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ।